হাই এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, আমিও ভালে আছোঁ। এয়া মই ৰেডি হৈ গ'লোঁ, অলপ ওলাই গৈ আছোঁ বস্তু এটা ল'বলৈ। এয়া ইছানাৰ পেহী ইছানা, মই ঘৰৰ ফ্ৰণ্টত গাড়ীত উঠিম। এয়া গাড়ীত উঠি ল'লোঁ, আমি গৈ আছোঁ। এইজনী ইছানা। এয়া আমি ঘৰৰ পৰা ওলালোঁ, ইছানাৰ পেহী, ইছানাৰ পাপা, মই। আমি তিনিজন গৈ আছোঁ। কাৰ কাৰণে বস্তু ল'ম, ক'ৰ পৰা ল'ম, কি কৰোঁ, আপোনালোকক গোটেইখিনি দেখাম। স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ভিডিঅ'টো। এইখন হৈছে আমি পঢ়া স্কুলখন। আমাৰ ঘৰৰ পৰা ওলালে স্কুলখন পায়। এইখন হৈছে হোষ্টেল স্কুলৰ, খুবেই ধুনীয়া পৰিৱেশ। চ' ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ তাত যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইজনী চাওক ইছানা। ইছানা ওলাই যাব পাৰিলে খুব ভাল পায় তাই। এয়া আমি এতিয়া পাই গ'লোঁ মৈৰাবাৰী বজাৰ, আৰু ইয়াৰ পৰাই ভাবিছোঁ বস্তুটো ল'ম, যদি পচন্দ হয়, আৰু যদি নহয় তেতিয়াহ'লে নলওঁ। এয়া দোকানখনত গৈ আছোঁ। ইছানাৰ পাপা আৰু ইছানাৰ পাপাৰ ফ্ৰেণ্ড, সিহঁতৰে দোকান হয়। চাই থাকক কি হয়, লওঁ নে নলওঁ। এয়া চেইন চাই আছিলোঁ এটা গ'ল্ডৰ। দোকানখন নতুনকৈ খুলিছে, 4 মাহ হৈছে। যদি আপোনালোকেও ল'ব বিচাৰে ল'ব পাৰে। খুব ধুনীয়া ধুনীয়া নেকলেছ, খাৰু, আঙুঠি, কাণফুলি, সৰু বাচ্চাৰ কাণফুলি চব আছে, ল'ব পাৰে। সিহঁতৰ শ্ব'ৰুমটোৰ নাম হৈছে মিৰ জুৱেলাৰ্ছ। মৈৰাবাৰী বজাৰৰ কলেজ ৰোড যোৱা ৰাস্তাৰ সোঁ চাইডে হয়, আপোনালোকেও যাব পাৰে। এয়া আৰু এটা ৰিং চাইছিলোঁ, কিন্তু কালেকশ্যন সিমান নাছিলে। সেইকাৰণে সিহঁতে কৈছে আকৌ নতুনকৈ বস্তু আহিব, ভাবিছোঁ তেতিয়াই ল'ম এসপ্তাহ পিছত। চ' লোৱা নহ'ল। নেকলেছকেইটা খুব ধুনীয়া ধুনীয়া আছিলে, আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰে। আৰু এইফালে আছে ৰূপৰ বস্তুবোৰ, চিলভাৰৰ চেইন, পায়েল আৰু থাল, গিলাচ গিফ্ট কৰিব পৰা সৰু বাচ্চাক। তো ফাইনেলি মই এইটো চেইন ল'লোঁ। এইটো কালেকশ্যন সিহঁতে ডুবাইৰ পৰা অনা হয়, খুবেই ধুনীয়া এটা গ'ল্ড চেইন আছিলে। মোৰ লকেটটোত প্লেটিনাম গ'ল্ড আৰু গ'ল্ড মিক্স আছিলে। চাওক ইছানাই কি কৰিছে, তাইৰ কামত ব্যস্ত হৈ আছে। শেষত আমি ৰেষ্টুৰেণ্ট এটাত গৈ খাই বৈ ঘৰলৈ গুচি আহিলোঁ। বাই বাই, আল্লাহ হাফিজ। সকলোৱে ভালে থাকক, সুস্থ থাকক।